বন্ধুসকল 2014 চনৰ 8 মাৰ্চৰ নিশা মালয়েছিয়া এয়াৰলাইন্সৰ বিমান MH370 কুয়ালালামপুৰৰ পৰা বেইজিং অভিমুখে উৰা মাৰিছিল। 227 জন যাত্ৰী আৰু 12 জন ক্ৰু সদস্যকে ধৰি 239 জন লোকে গন্তব্য স্থানলৈ ৰাওনা হৈছিল। কিন্তু এই যাত্ৰা আধৰুৱা হৈয়ে থাকিল। এই বিমানখন কেৱল নিৰুদ্দেশ হোৱাই নহয়, ইতিহাসৰ আটাইতকৈ ডাঙৰ ৰহস্য হৈ পৰিছিল। এই প্ৰশ্ন আজিও 239 জন লোকৰ কাহিনীৰে ৰৈ গৈছে। কুয়ালালামপুৰৰ পৰা ৰাতি উৰা মাৰিলে MH370। সকলো স্বাভাৱিক আছিল। এই বিমানখন আছিল বোয়িং 777, যিখন বিমানক আটাইতকৈ নিৰাপদ বিমানৰ ভিতৰত গণ্য কৰা হয়। পাইলট কেপ্টেইন জাহাৰী আহমেদ শ্বাহ আৰু সহ পাইলট ফৰিক আব্দুল হামিদৰ 18,000 ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা আছিল। কিন্তু টেক অফৰ 38 মিনিট পিছতে কিবা এটা ঘটিল যিটো এতিয়াও ৰহস্যৰ আৱৰ্তত আছে। বিমানখনে শেষবাৰৰ বাবে ছেটেলাইট ছিষ্টেমৰ জৰিয়তে সংকেত পঠিয়াইছিল আৰু পাইলটে গুড নাইট বুলি জনাইছিল, আৰু ইয়াৰ পিছত বিমানখন ৰাডাৰৰ পৰা নোহোৱা হৈ গৈছিল। কুয়ালালামপুৰৰ বিমান পৰিবহণ নিয়ন্ত্ৰণ আৰু হোচিমিন চহৰৰ মাজত হেণ্ড অভাৰৰ সময় আছিল। কিন্তু MH370য়ে কেতিয়াও পৰৱৰ্তী ষ্টেচনৰ সৈতে যোগাযোগ কৰা নাছিল। আৰু ইয়াৰ পৰাই আৰম্ভ হ'ল এটা ৰহস্য যিয়ে সমগ্ৰ বিশ্বকে স্তম্ভিত কৰি তুলিলে। বিমানখন নিৰুদ্দেশ হোৱাৰ লগে লগে আৰম্ভ হয় অনুসন্ধান অভিযান। প্ৰথম কেইদিনমানৰ ভিতৰতে দক্ষিণ চীন সাগৰত বিমানখনৰ সন্ধান পোৱা গৈছিল। কিন্তু সংকেত আৰু তথ্য পৰীক্ষা কৰাৰ লগে লগে কাহিনী সলনি হ'ল। ইনমাৰছেটৰ উপগ্ৰহৰ তথ্য অনুসৰি বিমানখন হঠাতে পশ্চিম দিশলৈ ঘূৰি তাৰ পিছত ভাৰত মহাসাগৰৰ ফালে উৰা মাৰিছিল। আৰু ইয়াৰ পিছত বিমানখনে 7 ঘণ্টা উৰি থাকিল, যেতিয়ালৈকে ইয়াৰ ইন্ধন শেষ নহ'ল। এই ঘটনাটো ইতিহাসৰ আটাইতকৈ ডাঙৰ অনুসন্ধান অভিযানত পৰিণত হয়, য'ত 26খন দেশে অংশগ্ৰহণ কৰে। হাজাৰ হাজাৰ জাহাজ, বিমান আৰু উপগ্ৰহ ব্যৱহাৰ কৰা হৈছিল। প্ৰথম অনুসন্ধান দক্ষিণ চীন সাগৰত হৈছিল, পিছত অনুসন্ধান ভাৰত মহাসাগৰলৈ স্থানান্তৰিত কৰা হয়। কিন্তু এটা ডাঙৰ প্ৰশ্ন আহিল, যদি বিমানখনে গতিপথ সলনি কৰি আছিল তেন্তে কিয়? আৰু 7 ঘণ্টা উৰাজাহাজ চলাই থকাৰ পিছতো কিয় SOS কল অহা নাছিল? তদন্তৰ সময়ত বহু তথ্য পোহৰলৈ আহিছিল। একাংশ বাতৰিত দাবী কৰা হৈছিল যে পাইলট কেপ্টেইন জাহাৰী আহমেদ শ্বাহে ইচ্ছাকৃতভাৱে বিমানখন ডাইভাৰ্ট কৰি সাগৰত দুৰ্ঘটনাগ্ৰস্ত কৰে। তেওঁৰ ঘৰত এটা ফ্লাইট চিমুলেটৰ উদ্ধাৰ হয়, য'ত ভাৰত মহাসাগৰৰ মানচিত্ৰ আছিল, কিন্তু তাৰ জৰিয়তে কোনো সুনিৰ্দিষ্ট প্ৰমাণ পোৱা নগ'ল। একাংশ বিশেষজ্ঞৰ মতে বিমানখনৰ বৈদ্যুতিক ব্যৱস্থাত অগ্নিকাণ্ড সংঘটিত হ'ব পাৰে, যাৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল। কিন্তু প্ৰশ্ন হয়, যদি বিমানখন জুই লাগিছিল তেন্তে 7 ঘণ্টা ধৰি বিমানখন কেনেকৈ উৰি থাকিল? অৱশ্যে কোনো সংগঠনে এই ঘটনাৰ দায়িত্ব লোৱা নাছিল। 2015 চনত ৰিইউনিয়ন দ্বীপত উদ্ধাৰ হৈছিল বিমানখনৰ ফ্লেপৰন। পিছলৈ ভাৰত মহাসাগৰৰ বিভিন্ন ঠাইত আন ধ্বংসা অৱশেষৰ টুকুৰাও পোৱা গৈছিল। কিন্তু এই ধ্বংসা অৱশেষ ঘটনাৰ প্ৰকৃত কাৰণ উদঙাই দিবলৈ অপৰ্যাপ্ত আছিল। প্ৰতিটো তত্ত্বৰ লগে লগে নতুন নতুন প্ৰশ্নৰ উত্থান ঘটে। পাইলটৰ বেয়া উদ্দেশ্য আছিল নেকি? নে কাৰিকৰী সমস্যা আছিল? MH370 কেৱল এখন বিমানৰ অন্তৰ্ধান নাছিল, এয়া 239টা পৰিয়ালৰ বাবে দুঃস্বপ্ন হৈ পৰিছিল, যিটো আজিলৈকে শেষ হোৱা নাই। 2018 চনত মালয়েছিয়া চৰকাৰে এই তালাচী অভিযান বন্ধ কৰি দিছিল। কিন্তু এটা ডাঙৰ প্ৰশ্ন এতিয়াও আছে, আমি কেতিয়াবা এই ৰহস্য সমাধান কৰিব পাৰিমনে? MH370ৰ ঘটনাই কঁপাই তুলিলে বিমান উদ্যোগ। এতিয়া বিমানত উন্নত ট্ৰেকিং ব্যৱস্থা স্থাপন কৰা হৈছে। বাস্তৱ সময়ৰ তথ্য প্ৰেৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। লগতে উপগ্ৰহ নিৰীক্ষণ ব্যৱস্থাসমূহ উন্নত কৰা হৈছে। কিন্তু ভৱিষ্যতে এই ঘটনা ৰোধ কৰিবলৈ এই পদক্ষেপসমূহ যথেষ্ট নেকি? MH370ৰ ৰহস্য মানুহৰ বুজাবুজি, প্ৰযুক্তি আৰু বিজ্ঞানৰ বাবে এক প্ৰত্যাহ্বান হৈয়ে আছে। সত্য কেতিয়াবা ওলাই আহিব নে এই ঘটনাটো সদায় ইতিহাসত লিপিবদ্ধ হৈ থাকিব এক অমীমাংসিত ৰহস্য হিচাপে? এই সন্দৰ্ভত আপোনাৰ মতামত কি? তলত মন্তব্য কৰি আপোনাৰ মতামত শ্বেয়াৰ কৰিব। আৰু যদি এনেকুৱা ৰোমাঞ্চকৰ আৰু ৰহস্যময় কাহিনী ভাল পায় তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব, যাতে অধিক সংখ্যক লোকেও এই গোপন কথা জানিব পাৰে।